নমস্কাৰ বন্ধু বান্ধৱীসকল, সেয়া দেখিছেনে মই আজি বেলেগ এটাৰ ওপৰত যিহেতু ভঁৰালত উঠিম আৰু ধান পাৰিব লাগিব, পুৰণা ধান। আৰু যোৱাকালি মানে মৰণা মাৰি নতুন ধান দি থৈ গ'ল আহি, সেয়েহে মানে এতিয়া পুৰণা ধান অলপ উলিয়াই ল'লেহে মানে নতুন ধানখিনি ভঁৰালত থ'ব পাৰিম। আৰু এইফালে মানে মায়ে ভিতৰত উঠি ধান দি আছে আৰু এইফালে মই আৰু মানুহজনে গাধৰিত উঠিছে আৰু মই অনা নিয়া কৰি আছোঁ। মানে একেবাৰতে মানে 10 বস্তামান পুৰণা ধান উলিয়াইছোঁ, যিহেতু নতুন ধান ভৰোৱাৰ পিছত মানে পুৰণা ধানখিনি উলিয়াব নোৱাৰিম। সেয়েহে মানে বছৰটোলৈ পুৰণা ধান উলিয়াব নোৱাৰি, 2-3জন মানুহ লাগে ধান উলিয়ালে। আৰু এফালে বছৰটোৰ কাৰণে যিহেতু পুৰণা ধানকে খাম আৰু নতুন মানে ধান আমি ৰাতিপুৱা ভাগত বনাই খাবৰ কাৰণে, মাহ ভাত বনাই খাবৰ কাৰণে মানে 2-3 বস্তামান ৰাখিম, বাকীখিনি ভঁৰালৰ ভিতৰতে সোমোৱাই থ'ম।